আজিৰ পৰা অসমত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা আৰম্ভ হ'ব। এই পৰীক্ষাসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা আয়োজন কৰা হয়। মানে সকলো স্কুল বা সকলো স্কুলৰ পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা চলোৱা হয় বা পতা হয়। আজি আপোনালোকক অসম মাধ্যমিক শিক্ষা পৰিষদৰ ইতিহাস বা সম্পূৰ্ণ বিৱৰণ দিবলৈ চেষ্টা কৰিম, যাক আমি ইংৰাজীত সেবা বুলি কওঁ। সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সেবা সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম, অসমীয়াত অসম মাধ্যমিক শিক্ষা পৰিষদ। অসম মাধ্যমিক শিক্ষা পৰিষদ হ'ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষা নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ। এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষা, হাইস্কুল লিভিং চাৰ্টিফিকেট, যাক আমি ইংলিছত কওঁ বা শ্বৰ্টত HSLC আয়োজন কৰে আৰু উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। এতিয়া আহোঁ সেবাৰ ইতিহাসলৈ। এই সেৱা কেতিয়া গঠন হৈছিল? অসম মাধ্যমিক শিক্ষা নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু বিকাশৰ বাবে এক মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ কাৰণে অসম মাধ্যমিক শিক্ষা অধিনিয়ম 1961 দ্য আসাম সেকেন্ডাৰী এডুকেশ্যন এক্ট 1961 জাৰি কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগে 1962 চনৰ 29 জানুৱাৰী তাৰিখে প্ৰকাশ কৰা বিজ্ঞপ্তি নম্বৰ 159/61/37 যোগে এই অধিনিয়মখন প্ৰথম কাৰ্যকৰী কৰা হয়। এনেকৈ 1962 চনৰ 14 মাৰ্চ তাৰিখে অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ সেবা প্ৰতিষ্ঠা কৰা হয়। 1962 চনৰ 11 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পৰিচালনাৰে এই পৰিষদে নিজৰ কাম কাজ আৰম্ভ কৰে। অধিনিয়মখনৰ অনুসৰি অসম চৰকাৰে SC ৰাজখোৱা অধ্যক্ষ আৰু মহম্মদ N ইছলামক বিদ্যালয় পৰিদৰ্শক মধ্য অসম সচিব হিচাপে পৰিষদখন গঠন কৰে। প্ৰথমে শ্বিলংস্থিত অসমৰ DPI কাৰ্যালয়ৰ কনফাৰেন্স ৰুমত পৰিষদে নিজৰ কাম কাজ আৰম্ভ কৰিছিল। পাছলৈ গুৱাহাটী ৰিহাবাৰীৰ এটা ভাড়াঘৰলৈ পৰিষদৰ কাৰ্যালয় সলনি কৰা হয়। এই ভাড়াঘৰত পৰিষদে 1962 চনৰ 1 জুনৰ পৰা 1963 চনৰ 26 ফেব্ৰুৱাৰীলৈকে কাম কাজ চলাই নিয়ে। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাণবজাৰত থকা পুৰণি বিশ্ববিদ্যালয় পৰিষদৰ কাৰ্যালয় নিয়া হয় আৰু ইয়াতে 1963 চনৰ 27 ফেব্ৰুৱাৰীৰ পৰা 1976 চনলৈ 15 জানুৱাৰীলৈকে পৰিষদে কাম কাজ চলায়। পৰিষদৰ অধ্যক্ষ, শিক্ষা বিষয়াসকল, মূল্যাংকন বিষয়াসকলৰ কাৰ্যালয়সহ পৰিষদৰ এটা অংশ 1965-66 চনৰ সময়ছোৱাত ভাগৱতী প্ৰসাদ বৰুৱাৰ ভৱনত অৱস্থিত আছিল। গুৱাহাটীৰ বামনী মৈদামত নিৰ্মিত অসম আৰ্হি ভৱনলৈ 1976 চনৰ 16 জানুৱাৰীত পৰিষদৰ কাৰ্যালয় স্থানান্তৰ কৰা হয়। এই উপলক্ষে অসমৰ তেতিয়াৰ শিক্ষামন্ত্ৰী HN তালুকদাৰক অধ্যক্ষ আৰু তেতিয়া মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক মুখ্য অতিথি হিচাপে লৈ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। 1965 চনত অসম চৰকাৰে পৰিষদলৈ 6 বিঘা মাটি আগবঢ়ায় আৰু এই মাটিতে বৰ্তমানৰ ভৱনটো নিৰ্মিত। তদানীন্তন শিক্ষামন্ত্ৰী DK বৰুৱাই 99 বছৰলৈ লিজত পৰিষদৰ এই মাটি আগবঢ়াইছিল। বৰ্তমানৰ 1575 বৰ্গ কিলোমিটাৰ কেইবামহলীয়া ভৱনটোৰ 1989 চনত নিৰ্মাণ সম্পন্ন হয়। পোনপ্ৰথমে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সাঙুৰি অবিভক্ত অসম সেবাৰ কৰ্ম পৰিসৰ আছিল। পাছলৈ বিভিন্ন সময়ত অসমৰ পৰা এলাগী হয়, মানে অসমৰ পৰা বেলেগ হৈ মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ গঠন হোৱাত আৰু প্ৰতি ৰাজ্যৰ নিজৰ শিক্ষা পৰিষদ গঠন হোৱাত সেৱা কৰ্ম পৰিসৰ হ্ৰাস পায় আৰু বৰ্তমানৰ অসম ৰাজ্যত কাম কাজ চলাই নিয়ে আৰু কাম কাজ চলাই আছে। এইখিনি হ'ল সেবাৰ ইতিহাস আৰু সেবাৰ বিষয়ে কিছু জানিবলগীয়া কথা।